हेलो एवरीवन ভালনে সকলোৰে আৰু আপোনালোকে মোৰ পেজখনক যে ইমান মৰম দিছে ইমান কম দিনৰ ভিতৰতে ইমান ফলোৱাৰ্স বাঢ়িছে মনটো বিৰাটেই ভাল লাগি আছে বাৰু হেবু কথা বাদ দিয়ক এতিয়া মানে এটা কথা আছে কি জানেনে এই আমি অনলাইনত যে অৰ্ডাৰ কৰো বস্তু যিকোনো বস্তু আৰু ধৰি লওক প্ৰয়োজন হোৱাবোৰে লওঁ হে প্ৰয়োজন যেতিয়া হয় মানে বস্তুবোৰ লওঁ যে আমি লোৱা দেখিলে মানে আমাৰ অকণমানি এজনী আছে যে তাই মানে একদম খুব মানে তাইক তোমালোকলৈ দিলা মোলৈ নিদিলা এনেকৈ মানে কিছুমান তাইকো আনি দিওঁ যিটো বস্তু প্ৰয়োজন হয় ধৰি লওক তেতিয়া লওঁৱেই যে লাগিলে বুলি ক'লেই আনি দিওঁ তেনেকুৱা নহয় মানে তাইকো এটা বস্তু প্ৰয়োজন হৈ আছিলে সেই বস্তুটো আনি দিছোঁ আৰু তাইক মই আগতে কোৱা নাই যে তোমালৈ এইটো বস্তু আনিম বুলি কোৱা নাই আজি মানে আহি পালেহি আৰু অৰ্ডাৰ দিয়া বস্তুটো তাকে তাইক বোলো দেখাওঁ আৰু তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় আপোনালোককো দেখাম দেই এই চাব এতিয়া তাইক ধুনীয়াকৈ বহাই থৈ দিছোঁ মই কাম চাম কৰি আছিলোঁ এই চেহেৰাটো বাৰু অলপ ভাল হৈ থকা নাই গৰমত মানে একো ষ্টাইল বিষ্টাইল কৰিবলৈ মন নাযায় দেই মোৰ এনেকৈ থাকোঁ আৰু জধলা মধলাকৈ তাকে এতিয়া তাইৰ ৰিয়েকশ্যনটো আপোনালোকক দেখাম দেই মানে তাইক ছাৰপ্ৰাইজ বুলি কৈ থৈছোঁ এতিয়া কেনেকুৱা দেখায় কি হয় আপোনালোকক দেখাই আছোঁ ছাৰপ্ৰাইজ পাবলৈ তুমি ৰেডি হৈ আছানে হে ৰেডি নে মনটো কেনেকুৱা লাগি আছে তোমাৰ মনটো কেনেকুৱা লাগি আছে ভাল লাগিছে কিন্তু মানে ভয়ো লাগি আছে অনলাইনত দিলে যিহেতু বস্তু কেতিয়াবা কিছুমান বেয়া আহে ন এতিয়া ছোৱালীজনীক আশাটো দি থৈ দিছোঁ কেনেকুৱা কি আহিছে চব বেয়া নাহে বাৰু দেই কেতিয়াবা কাটচিতে মানে কিবা এটা ডিফেক্ট আহে তেতিয়াবাও সেই ৰিটাৰ্ণ কৰি দিওঁ এক্সচেঞ্জ হৈ যায় এইকেইটা আনি থৈছোঁ এইটো মোৰ বাৰু আৰু এইটো তাইৰ আৰু দেখাম এতিয়া ৰ'ব দেই এইটো তোমাৰ হয় এইটো মোৰ হয় এতিয়া তুমি খুলি দেখুৱাচোন কেনেকুৱা কি আহিছে কি বস্তু হয় কেঁচি লাগিব দে খোলাচোন এতিয়া হে ভাল পাইছা এতিয়া তুমি কৈ থাকা যে তোমালৈ একো নিদিওঁ ওপৰত তোমাকচোন বস্তু মই আনি দিয়ে থাকোঁ হৈছে কেনে চাব লাগিব ন দিয়া মজা নে তুমি তোমাৰ নামটো ধুনীয়াকৈ কৈ দিয়া কোন ক্লাছত পঢ়িছা প্লেট পঢ়িছা গুড গাই স্কুলখনৰ নামটো কি ফ্লাই হাই স্মাৰ্ট একাডেমি বা গুড গাৰ্ল পঢ়িব পাৰিছা নাই পিছে ফাৰ্ষ্ট হ'লা অঁ এক্সামত ফাৰ্ষ্ট হ'লা বা ভেৰি গুড দেই ধুনীয়া লাগিছে নাই চেণ্ডেলটো ভাল লাগিছেনে আপোনালোকে মোক শ্বেয়াৰ ভিডিঅ' কৰি দিব কমেণ্ট লাইক শ্বেয়াৰ থেংক ইউ কৈ দিয়া থেংক ইউ আৰু মোৰলৈও এই চেণ্ডেল 3 যোৰ অৰ্ডাৰ কৰিছিলোঁ পিন্ধি চাই লওঁ কেনেকুৱা লাগে